কিবা কথা আছিল ইয়াতে বোলে এটা ফাঁকি দিয়া ইনষ্টিটিউট আছে ফাঁকি দিয়া শিকব নেকি মই তাতে আহিছো মই তাতে চাকৰি কৰো চিন্তা নাই আপোনাক একদম এসপ্তাহতে মই বানে দিবা পাৰিম কি হল এই মক্কেলটো নহয় 2000 টকাৰো মানুহ নহয় বুজিছ ৰাতি যে ফোনত বৰ বৰ লেকচাৰ হোপা মাৰি থাকে সি বুজিছনে এই বৰ বৰ লেকচাৰ মানুহৰ এনেকুৱাই সেইকাৰণে ধৰিলে মক্কেল হোপাকে ধৰিব লাগে সেইটো হয় মই যে ৰাতি এনেই টোপনি ক্ষতি কৰিলো বুজিছনে ৰচোন ফোন কৰিছে চাগে ৰিচিভ কৰো হেল্ল' কি হ'ল কোৱা তুমি মানে কি বুলি ভাবিছা ৰাতি তুমিতো মোক 2000 টকা সোমাই দিম বুলি কৈছিলা এতিয়া কি হ'ল চোৱা মই তোমাৰ লগত এনেকৈ চলিব নোৱাৰো বুজিছা ঠিক আছে তুমি মোক নেক্সট টাইম ফোন কৰি আৰু কেতিয়াও ডিষ্টাৰ্ব নিদিবা আজিৰ পৰা তোমাৰ আৰু মোৰ কোনো ৰিলেশ্যন নাই অ'কে গুড বাই এনে টাইমটো যায় এইবোৰৰ লগত ৰঞ্জিত দা ৰিচিভ কৰ হেল্ল' কওক বা আজি যে আপুনি মোক এবাৰো কল কৰা নাই মোক পাহৰিলেই বাৰু ন কি কেতিয়া 12টাত মিছা কথা কিবা এটা উল্টাকে কথা একচুৱেলি মানে মোক দেউতাই ফোন কৰিছিলে এই মা হোৱা হ'লেতো কাটিয়েই দিলোঁ হয় দেউতাই কল কৰিলে জানেই নহয় আৰু ঠিক আছে এটা কাম কৰোঁ আজিয়ে লগ ধৰোঁ আজি যাওঁ দিয়ক একদম ৰেডি হৈ আছোঁ মই তাৰমানে বাহিৰতে আহি আছোঁ হ'ব বাৰু ব'ল এতিয়া হেল্ল' কোনে কৈছে ভেকো কি খবৰ ঠিকে চলি আছে মোৰ ঠিকে আছে মোৰ যিটো যিমান মাথা মাৰি কৰিছোঁ ভাই যোনদিনাই মোবাইল আহিল তেতিয়াই গম পালোঁ ফাঁকি আৰম্ভ হৈ গ'ল এতিয়া ফাঁকিৰ ক্লাছবোৰ দিব লাগিব গতিকে মই ইনষ্টিটিউট খুলি ল'লোঁ ট্ৰেইনিং দি আছোঁ বেটছ বাই বেটছ ওলাই আছে কিমান আছে ভাই ডিব্ৰুগড় যোৰহাট এতিয়া বিচাৰি আছে ক'ত লখিমপুৰত কোন মানুহজন কোন কোৱা নাম্বাৰটো ৰচোন নাম্বাৰ দে ফোন নম্বৰ দে 1 মিনিট মই পেনটো লৈছোঁ আৰে পেনটো কি হ'ল পেনটো কি হ'ল মোহন হয় ছাৰ পেনটো কি হ'ল পেনটো ইয়াত কি হ'ল তোক কোৱা নাই পেনটো লিনো তই পেনটো কেলৈ নিছিলি মোৰ কিবা লিখিব লাগে আছিল তো তই লিখিবি হয় ছাৰ মই মাজে মাজে লিখোঁ পাক্কা হৈ গ'লি নহয় উস্তাদ হৈ গ'লি স্কুলত কাম কৰি ইয়াত ফাঁকিতে উস্তাদ হৈ গ'লি ষ্টুপিড তই লিখিব জানো আপোনাৰ দেখা পাই তো মই লিখোঁ মাজে মাজে লিখোঁ আচ্ছা বাহিৰত কোনে হাল্লা কৰিছে তাত বাইদেউ এজনী আহিছে কাৰত কৰিছে আৰু এজন ছাত্ৰ আছে ছাৰ বাহিৰত কাজিয়া কৰি আছে যা মাৰিছে আৰু শুন পেন নিলে হৈ যাবি ইয়াত আৰু হ'ব ছাৰ কাম নাই পেনৰ তোৰ টিপছই মাৰ যা হ'ব ছাৰ হ'ব হেল্ল' বৰ অশান্তি দে কচোন ক নাম্বাৰটো ক 9864967778 ঠিক আছে বাৰু কথা পাতিম বাৰু ঠিক আছে ছাৰ ঠিক আছে বহক ছাৰ একদম হুলস্থুল কৰি বুজিছেনে চাওকচোন মানুহৰ ওচৰতে যিখনহে গালি গালাজ একদম মান সন্মান চব খেদাইছে হে ৰ'ব গালি নিদিয়াকে মৰম কৰিম ভালোবাসবো কি ৰ'বচোন কি হৈছে কি শুনক আপোনালোকৰ ইয়াতে মই ইমান টকা দিলো এডমিশ্যন ললো আৰু পাছো কৰিলে শুন আপুনি ফাঁকি স্কুল আপুনি মোক কি শিকালে কিয় ফাঁকি শিকালো ক'ত শিকালে ফাঁকি কিয় মই আপোনাৰ ফাঁকি মই দেখোন আকৌ ধৰা পৰিলো কাৰ ওচৰত ধৰা পৰিলে এই মোৰ হাজবেণ্ডৰ তাত কচোন কেনেকে কি হ'ল তাৰ মানে তেওঁ সদায় মোক কৈ থাকে কি কয় ডক্টৰৰ তাত যাব কাৰণে আচ্ছা বৰ ভাল জানো ডাক্তৰলৈ ভয় আছে নামতে ডাক্তৰ শুনিলে তাৰপিছত মই নোযোৱাকে ক'লো মই ডক্টৰৰ তাত বঢ়িয়া আৰু মোক সুধিলে না মই ক'লো মেধি ডাক্তৰ আপোনাৰ হাজবেণ্ড বৰ চালাক আছে তাৰ পিছত কি হ'ল আজি আকৌ সুধিলে কোন ডক্টৰৰ তাত গৈছিলা মই ক'লো ডক্টৰ বৰুৱা ছাৰ
এওঁৰ মেমৰি গণ্ডগোল আছে ছাৰ। শুনক ফাঁকি দিবলৈ হ'লে সদায় মেমৰিটো শ্বাৰ্প হ'ব লাগিব বুজিছে ৰাতিপুৱা যিটো কৈছে সেইটো আবেলি মিলিব লাগিব নহ'লে ধৰা পৰি যাব গতিকে আপুনি মেমৰিটো অলপ শ্বাৰ্প কৰিব লাগিব বুজিছে অঁ